খেলি আছে সি। Hello everyone, please मेरे वीडियो को लाइक। हेलो एवरीवन, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে এটা স্পেচিয়েল দিন আৰু স্পেচিয়েল এটো কাৰণে হয় কাৰণ মোৰ সৰু ল'ৰাটো তাৰ আজি জন্মদিন। আইতাক আহিছে আৰু সি কৈছে আইতাৰ লগত এটা মই কেক কাটিম। এতিয়া সৰুকে কেক এটা আনিছে, তো সেই কেকটো কাটি লওঁ বলক, তাৰপিছত অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। কোভিডৰ কাৰণে যিহেতু আমি বহুত দিন একো কৰিবই পৰা নাই, যোৱা বছৰটো তেনেকৈ গ'ল, কাৰো বাৰ্থডে চেলিব্ৰেট কৰা নহ'লে। এইবাৰ অকণমান সৰু সুৰাকৈ কিবা এটা কৰিছোঁ, তাকে দেখুৱাওঁচোন বলক আপোনালোকক। এতিয়া কেকটো পটককৈ কাটি লওঁগৈ বলক, তাৰপিছত আমি বাকীখিনি দেখুৱাই থাকিম। এইটো তাৰ ফাৰ্ষ্ট বাৰ্থডে কেকটো। বাৰ্থডে বুলি তেনেকৈ একো বিশেষ নাপাতো, আপোনালোকক আগতেই কৈছোঁ মই, কিন্তু এনেই অকণমান ওলাই যাওঁ সদায়, ওলাই গৈ বাহিৰতে কিবা এটা খাওঁ আৰু গুচি আহোঁ। আজিও তেনেকৈ যাবলৈ ওলাইছোঁ। তেনেহ'লে বলকচোন যাওঁ আমি। আৰু বাৰ্থডে বয় কি কৰি আছে চাওঁ বলক। বাৰ্থডে বয় কি কৰি আছা? হেপী বাৰ্থডে। মই কেমেৰাত হেপী বাৰ্থডে কৈ দিছোঁ তোমাক। সি এইটো বাপেকৰ পৰা এবাৰ গিফ্ট ল'লে, VR হেডছেট বুলি কয় বস্তুটো। আপোনালোকে এনেকৈ ধৰিব পৰা নাই চাগে, মই ইয়াৰ আনবক্সিং এটা দিম নিশ্চয়। আৰু আনবক্সিংটো যিহেতু মই বুজাব নোৱাৰিম, এইটো সিয়ে বুজাই দিব ধুনীয়াকৈ। পূৰা খেলি আছে সি। তেনেহ'লে বেছি দেৰি নকৰি আমি গৈ থাকোঁ বলক। এইটো তাৰ ছেকেণ্ড কেক। আৰু দুটা ফেমিলি আহিছোঁ, আপোনালোকে দেখিয়ে থাকে প্ৰায় মোৰ ভিডিঅ'ত। কেক কাটি হৈ গ'ল, এতিয়া জুচ খাইছে বাচ্চা পাৰ্টিয়ে। বাৰ্থডে কেক কাটি হৈ গ'ল, এতিয়া আমি জুচ খাইছে ৰাইজে। এইজনী ৰেখা পূৰা ফটো মৰাত ব্যস্ত তাই। ইপিনে পৰশ আৰু আমাৰ জুতি দেই। Hello everyone, please मेरे वीडियो को लाइक। এয়া আমাৰ ষ্টাৰ্টাৰ আহি গ'ল, সৰু মাছ ফ্ৰাই আৰু লগতে স্মক চিকেন। আৰু লগতে এয়া চিকেন ড্ৰাই ফ্ৰাই। আৰু এতিয়া আমি খাই লওঁ। আৰু বিশেষ ভিডিঅ'টো দেখুৱাবলগীয়া তেনেকুৱা একোৱেই নাই, সৰুকৈ বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ আজি ল'ৰাটোৰ, যাতে মনটো বেয়া নালাগক তাৰ। এই তেনেকৈ আমাৰ এতিয়া ডিনাৰ আহি গ'ল এট লাষ্ট। এয়া চিকেন আৰু ভাত, বেঙেনা পিটিকা, মাছ পোৰা, তেনেকেই। বৰ বিশেষ আইটেম নাই, বাছ এইকেইটাই দিছোঁ। চিম্পলকৈ খায়ো ভাল লাগে কেতিয়াবা। আমাৰ বাচ্চা পাৰ্টি খাবলৈ বহি গ'ল। আজি বাৰ্থডে পাৰ্টি ইমানেই, ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেললৈ যদি নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে মই নতুন ভিডিঅ' আপলোড দিলে আপোনালোকে পোনপ্ৰথমে পায়। তেনেহ'লে আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।